নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু এইকেইদিন ইমান বেছি ৰ'দ দি আছে আৰু যেহেতু বহুতেই গৰম ভাবিলোঁ এটা চৰবতৰ ৰেচিপিকে আগবঢ়াওঁ সেইটো হৈছে ভীমকলৰ চৰবত ভীমকল আমাৰ প্ৰতিখন ঘৰতে অতি সহজতে যেহেতু উপলব্ধ হয় গতিকে সেইবাবে এই চৰবতবিধ মই আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আপোনালোকে বাৰু ভীমকলৰ চৰবত খায়নে আমাৰ ঘৰত কিন্তু এইবিধ চৰবত প্ৰায়ে খাই থকা হয় তাৰ বাবে মই ইয়াতে লৈছোঁ ভীমকল আৰু এই ভীমকলখিনি মই ভালদৰে কাটি ল'ম আপোনালোকৰ নিজৰ চৰবতৰ অনুসৰি ভীমকলখিনি লৈ ল'ব মই ইয়াতে দুটা ভীমকল এনেদৰে বাকলিখিনি আঁতৰাই লৈছোঁ আৰু এনেদৰে অলপ গোল গোলকৈ কাটি লৈছোঁ আপোনালোকে অলপমান খচি পেলাই পানীত তিয়ালেও কোনো কথা নাই মই অলপ কাটি কাটি দি পেলাই এনেদৰে তিয়াই ৰাখিছোঁ যিহেতু গোটেইখিনি কোমলি যাবই ইয়াতে মই 2 গিলাচ জোখৰ পানী ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে মই 2 চামুচ চেনি দিছোঁ আপোনালোকে চেনি নাখালে নিদিলেও কোনো কথা নাই আৰু এয়া চাওক মই কমেও 4 ঘণ্টামানৰ পিছত এনেদৰে অলপমান ভীমকলখিনি কোমলি যোৱাত এনেদৰে খচি লৈছোঁ এতিয়া আমি চৰবতখিনি চাকনি এখনৰ সহায়েৰে ভালদৰে এনেকৈ চাকি লৈছোঁ গুটিখিনি অলপ অলপকৈ দি পেলাই এনেদৰে ভালদৰে চাকি ল'ব আৰু এয়া চাওক আমাৰ ভীমকলৰ চৰবত খাবৰ বাবে ৰেডি হৈ গ'ল ইয়াতে মই নামমাত্ৰ ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ সোৱাদৰ বাবে আৰু এনেদৰে অলপমান মই সজাই আপোনালোকৰ ওচৰত আগবঢ়ালেও ৰেচিপিটো বাৰু কেনেকুৱা পালে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে থেংক ইউ